নমস্কাৰ ওয়েলকাম টু মাই চেনেল জোনাকি ফিল্মছ যদি এটা দুটা শব্দ কোৱাত ভুল হৈ ক্ষমা কৰি দিব বলক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আজিকালি মনি বক বেহাৰবাৰী আউটপোষ্ট দেখা নাপাও যিহেতু তেওঁ এটা বহুত ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ হয় কে সাৰৰ ঘনিয়েক কিন্তু কি হল যে মনিও বেহাৰবাৰী আউটপোষ্ট এটা দেখা নাপাও কিবা কাজিয়া লাগিছিল নে তেখেতে নিজে এৰি গৈছে খুনামো জনাৰ মতে একো কাজিয়া লগা নাই আসলতে তেওঁ থিয়েটাৰত অভিনয় কৰিবলৈ বেহাৰবাৰী আউটপোষ্ট পৰা ব্ৰেক লৈছে বলক এতিয়া আমি পৰৱৰ্তী কথা তুলে যাও এতিয়া আমি জানো বেহাৰবাৰী আউটপোষ্ট ইউটিউব দিয়া বন্ধ কৰিছে ইমান লাখ লাখ ভিউজ অহাৰ পিছতো হিহতে এইটো সিদ্ধান্ত কিয় ললে মানে হিহতে এতিয়াও বেহাৰবাৰী আউটপোষ্ট ইউটিউব দিয়ে কিন্তু অকল যি সকল মানুহে ৰেংনি চেনেলৰ মেম্বাৰশিপ লৈছে হিহতেহে চাব পাৰিব বাৰু এটো হিহতৰ ডিসিশন আমাৰ ইয়াত কবলৈ একো নাই কিন্তু বেলেগে ইলিগলি এনেও আপলোড কৰে নেক্সট টপিক তুলে যাও বহু পুৰণা এজন এক্টৰ হৰো এতিয়া কট আছে আৰু কি কৰে তোমালোক বহুতে জানিব বিচাৰিছিলা মই বহুত বিচাৰি গম পালো যে তেওঁৰ সঁচা নাম হল সূৰ্যা কৃষ্ণা আৰু তেওঁ সোশ্যাল মিডিয়াত এক্টিভ নাই মই বিচাৰি তেওঁৰ পুৰণা ফেসবুক একাউণ্ট এটা পাইছো কিন্তু তাত তেওঁ এক্টিভ নাথাকে মই ভাবো তেওঁ নিশ্চয় এতিয়া কিবা বিজনেস বা চৰকাৰী চাকৰি কৰে সাগে বলা নেক্সট টপিক তুলে আহো আমি বেহাৰবাৰী আউটপোষ্ট দেখো যে লুটুকন আৰু এঞ্জেল কুমকুমৰ প্ৰেমৰ খেল চলি থাকে পিছে হিহত হসাই লাভাৰ নেকি কিন্তু হেতু হসা নহয় তেওঁলোকে জাস্ট এক্টিং হে কৰি আছে লুটুকন এজন বিবাহিত লৰা তেওঁৰ এজনী ধুনিয়া ছোৱালীও আছে ইয়াৰ পিছত আমি এটা ডাঙৰ খবৰ পাইছো যে বলিউডৰ কোনোবা এজন ডাঙৰ অভিনেতা বা অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্ট অভিনয় কৰা আমি দেখা পাম কিন্তু এইটো কিমান দূৰলৈ হসা হেতু কনফাৰ্ম হোৱা নাই মই নেক্সট ভিডিওৰ আপডেট আহিলে ৰিভিল কৰি দিম আৰু আপোনালোকে মোক কমেন্ট কৰি কবচোন আপোনালোকে বিগ বছ চাই নেকি যদি চাই তাৰে ওপৰত ভিডিও বনাম নেকি মানে এইটো সিজনত কোন আহিব অসমৰ কোনে পাৰ্টিসিপেট কৰিব ইত্যাদি আৰু ভিডিওটো লাইক কৰিব নাপাহৰিব তেতিয়ালৈ গুড বাই ৰিলাক্স এণ্ড এনজয়